নমস্কাৰ মই নাজিতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিলে আশা কৰো সকলোৱে ভালেই আছে ভালেই থাকক সুস্থ থাকক নতুনকৈ এটা ভিডিও ভাবিলো আসলতে ভিডিও বনোৱাৰ কাৰণটো হৈছে মোৰ ডডো এনাই আহিছে বহুত দিনৰ পিছত হেবাবে ভিডিওটা বনাই দিছো বাকি বাদ দিয়ক ভিডিওটো যদি নতুনকৈ চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব বুলি আশা কৰিলো তেনেহলে বলকচোন ডডো এনাই কাৰণে কি যোগাৰ কৰিছো পাহাৰত কান্দিলে পাহাৰী মইনা ঐ ভৈয়ামত কান্দে ঐ কুলি মাংস পাতত দিছে আমাৰ দাই দিছে পাতত আপোনালোকক দেখাম এতিয়া মাংস লুটিয়াবলৈ আহি আছে এয়া আমাৰ দাই কৰি আছে মাংস পাতত দি আছে খনি খনি কৰি তামোল কাটিছিলৈ পিনে পাতত দি অহা হ'ল দাই দিলে এইফালে ইয়া চাওক কি কৰি আছে পানতো লংগালোচোন সঁচাকৈ সুধিছো মিছাকৈ নকবা ঐ মিছাকৈ নকবা ঐ তোমাৰ মৰমীয়াল কোন এয়া এনাই আহি গ'ল আৰু ডডো কঁকালটো বিষাইছে বোলে সেইকাৰণে শুই আছে পাই গ'ল নি খোৱা চাহি খোৱা মিছিঙনি আছে খাও খাও বান্দৰী পাহাৰত কান্দিলে পাহাৰী মইনা ঐ ভৈয়ামত কান্দে ঐ কুলি এই যে তোকা বোলালো মুগাৰী পিন্ধিলো এই বিহুকে নাচি খনি খনি কৰি তামোল কাটিছিলৈ পানতো লংগালোচোন সঁচাকৈ সুধিছো মিছাকৈ নকবা ঐ মিছাকৈ নকবা ঐ তোমাৰ মৰমীয়াল কোন এয়া মাংস পাতত দিয়া আৰু মাংস পুৰা লগতে সবজি কেনেকৈ বনাইছিলো আপোনালোকক দেখালো ডডো এনাইহঁতৰ কাৰণে এতিয়া আৰু সকলোৱে মিলি জুলি আহাজটো খাম আৰু ইমানতে ভিডিওটো সামৰণি কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব যদি কিবা ভুল দেখিছে তাতো কমেন্ট কৰি আপোনালোকে জনাব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই যিমানখিনি আগবাঢ়িব পাৰিছো তেনেকৈ যেন মৰম আৰু আশীৰ্বাদ দি যায় মই যেন আৰু আগবাঢ়িব পাৰো আপোনালোকৰ মৰম আৰু আশীৰ্বাদত তেনেহলে ভিডিওটো সামৰিছো সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো